নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ভাগ্যৰ দুৱাৰ মুকলি কৰিবৰ বাবে মাত্ৰ এবাৰ কৰিলেই হোৱা এটা বিশেষ উপায় আজি আপোনালোকলৈ আগবঢ়াইছো। যদি আপুনি সকলো কামতে বাধা পাই আছে, কোনো কামতে উন্নতি নাই, আপোনাৰ যদি ভাগ্যৰ দুৱাৰ খুলিব বিচাৰে তেনেহলে আজিৰ উপায়টো নিশ্চয় কৰিব। উপায়টো কৰিব লাগিব যিকোনো এটা দেওবাৰে আপুনি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি কিনি আনিব 3টা ঝাৰু মানে বাঁহৰ ঝাৰু বা খেৰৰ নৰাৰ ঝাৰু হলেও হ'ব, আৰু যিকোনো ঝাৰু আপুনি 3টা কিনি আনিলেই হ'ব। ঝাৰু 3টা কিনি অনাৰ পিছত আপুনি মন্দিৰলৈ যাব, যিকোনো মন্দিৰ হলেই হ'ব, মহাদেৱৰ মন্দিৰ মানে শিৱ মন্দিৰ, গণেশ বাবাৰ মন্দিৰ, যিকোনো মন্দিৰত আপুনি যাব পাৰে। আৰু মন্দিৰত গৈ মন্দিৰৰ যি কৰ্মচাৰী থাকে মানে পৰিচালনা সমিতি যাৰ থাকে য'ত থাকে তাতে আপুনি এই 3টা ঝাৰু তেওঁলোকৰ হাতত দিব, মানে মন্দিৰ পৰিচালনা কৰা সকলৰ হাতত আপুনি দিব পাৰে। তাৰ পিছত আপুনি এটা কাম কৰিব বা তাৰ আগতে এটা কাম কৰিব, এটা ঝাৰুৰে আপুনি মন্দিৰৰ সন্মুখৰ যি খালী ঠাই থাকে সেই খালী ঠাইত অলপমান নিজেই ঝাৰু দিব। যদি মন্দিৰৰ কোনো পৰিচালনা সমিতি নাথাকে, পূজাৰী আছে কেৱল, তেনেহলে তেওঁৰ দায়িত্বতেই আপুনি ঝাৰু 3টা দি আহিব, ক'ব যে মন্দিৰ চাফ চিকুণকৈ ৰাখিবৰ বাবে আপুনি এই 3টা ঝাৰু দান কৰিছে। মনত ৰাখিব ঝাৰু 3টাৰ যিকোনো এটাৰে আপুনি অলপমান ঝাৰু দি আহিব লাগিব কিন্তু। আৰু এই উপায়টো এদিন কৰিলেই হয়, এদিন দেওবাৰে কৰিলেই হ'ব, সদায় কৰিব নালাগে। এই উপায়টো কৰিলে যিমান দুৰ্ভাগ্য থাকিলেও আঁতৰি যায় আৰু সৌভাগ্য ঘূৰি আহে। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।